নমস্কাৰ বন্ধু বান্ধৱীসকল, BONDHUCreationৰ আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকে ৰং চেনেলত সম্প্ৰসাৰিত হৈ থকা অংগীকাৰ ধাৰাবাহিকখনৰ নিকি চৰিত্ৰত অভিনয় কৰি থকা অভিনেত্ৰীগৰাকীৰ বাস্তৱ জীৱনৰ বহুতো নজনা কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তেওঁৰ নাম কি, ক'ত ঘৰ, শিক্ষাগত অৰ্হতা আৰু পৰিয়ালৰ বহুতো নজনা কথা এই ভিডিঅ'টোত জানিব পাৰিব। আহক তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। নিকি চৰিত্ৰত অভিনয় কৰি থকা অভিনেত্ৰীগৰাকীৰ নাম হৈছে দেবিকা প্ৰিয়ম। দেবিকা প্ৰিয়মৰ ঘৰ মঙলদৈ। দেবিকা প্ৰিয়মৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেওঁ স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল মঙলদৈৰ পৰাই আৰু HSLC পাছ কৰিছিল ৰঞ্জিত শৰ্মা একাডেমীৰ পৰাই। তেওঁ Baruah কলেজৰ পৰা ৰাজনীতি বিজ্ঞানত মেজৰ লৈ MSW কমপ্লিট কৰে। অভিনেত্ৰীগৰাকীৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক দেউতাক আৰু এগৰাকী বায়েক আছে। দেবিকা প্ৰিয়মৰ মাকৰ নাম হৈছে মীৰা কলিতা আৰু দেউতাকৰ নাম হৈছে হৰেণ কলিতা। চাকৰিৰ লগত জড়িত হৈ থকা অভিনেত্ৰীগৰাকীয়ে সমান্তৰালভাৱে অভিনয়তো জড়িত হোৱা দেখা যায়। অভিনেত্ৰীগৰাকীক বহুকেইখন ধাৰাবাহিকত অভিনয় কৰা দেখা গৈছে। দেবিকা প্ৰিয়মৰ প্ৰথম ধাৰাবাহিকখনৰ নাম হৈছে অঞ্জলি। অভিনেত্ৰীগৰাকীৰ ইনষ্টাগ্ৰাম একাউণ্টত প্ৰায় 3000 ফলোৱাৰ্ছ থকা দেখা যায়। ফ্ৰেণ্ডছ, দেবিকা প্ৰিয়মৰ বিষয়ে যিমানখিনি পাৰি আমি আপোনালোকক কম সময়ৰ ভিতৰতে জনাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে যদি ৰং চেনেলত সম্প্ৰচাৰিত অংগীকাৰ ধাৰাবাহিকখন আৰু দেবিকা প্ৰিয়মৰ অভিনয় চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰক আৰু আগলৈও এনেকুৱা নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। নতুন ভিডিঅ' এটাত পুনৰ লগ পাম। ধন্যবাদ।